প্ৰশিক্ষণ বিহু আখৰাত তাৰমানে আমি উপস্থিত আছোঁ। মেডিকেল টিম আছে, এয়া আমাৰ চৌধুৰীদা আছে, এয়া মুনাবা আছে, এয়া আমাৰ ষ্টাফ আছে। এটা লাঞ্চ টাইম দিছে, মানে সকলো নাচনি। হাই বন্ধুসকল, চাওক আমাৰ অসমৰ বিহু কিমান ধুনীয়া, কিমান মাৰ্জিত কাপোৰ, মানে বিহু বুলি ক'লে মানে কিমান যে এটা ফূৰ্তি, কেনেকুৱা ভাল লাগে চাওক। এয়া আমাৰ অসমৰ এটা অত্যন্ত বৰ্তমান বিশ্ববিখ্যাত কালচাৰ হৈ পৰিল। চাওক কিমান ধুনীয়া লাগি আছে, অসমৰ সংস্কৃতিৰ লগত তুলনা নাই, বহুত ভাল লাগে, আপোনালোকে চাই থাকিব।